অল সাবজেক্ট ট্ৰান্সফাৰৰ নটিফিকেশ্যনখন ময়ে পকেটত এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা যুগান্তকাৰী দিন we are not realizing the impact বিধানসভাখন ইয়াত আনি পেলাই আমি আৰু অলপ প্ৰভোগ কৰি থৈ যাওঁ সেইকাৰণে আমি ইয়াত অহা নাই যিখন স্থানৰ পৰা এদিন অসমত বিভাজন কৰাৰ বাবে প্ৰচণ্ড আন্দোলন হৈছিল শ হাজাৰ মানুহে প্ৰাণ বলিদান দিছিল সেই স্থানত আজি অসমৰ একতাৰ প্ৰতীক অসম বিধানসভা ইয়াত আহি মিলিত হৈছে Today is the truly a historical day. আৰু এই কামখিনি কৰিবৰ কাৰণে বড়ো নেতৃত্বই কিমান ৰাইজক বুজাবলগীয়া হৈছে কিমান কম্প্ৰমাইজ কৰিবলগীয়া হৈছে আজি আপসু বড়ো সাহিত্য সভা এনডিএফবি ইউপিপিএল বিপিএল এই সমস্ত পলিটিক্যাল ক্লাছটোক আমি যিমান শুভেচ্ছা নিদিওঁ যিমান ধন্যবাদ নিদিওঁ তাতকৈ কম বুলি ক'লেও ভুল কৰা নহয় ইয়াত আহি বহি অসম বিধানসভা কোকৰাঝাৰৰ বিটিআৰ ভৱনত আহি অসম বিধানসভা কৰা ইট ওয়াজ নট এ ইজি ইস্যু কোনেও কৰিব পৰা নাই কোনো অসমৰ মুখ্যমন্ত্ৰীয়ে বড়োলেণ্ডত এখন ৰাজনৈতিক সভা কৰি পোৱা নাই কোকৰাঝাৰত কোনেও পোৱা নাই ৰোড শ্ব' কৰি পোৱা নাই অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে ইয়াৰ কলেজৰ বিদায় সভা নৱগাত সভা এখনতো আহি পোৱা নাই শিক্ষামন্ত্ৰীও কোনো আহি পোৱা নাই সাইকোলজিক্যালি এই মানুহখিনি আমাৰ পৰা আঁতৰি গৈ আছিল তেওঁলোকে জানে ৰাজ্য এখন কোনে বিচাৰে কোনে নিবিচাৰে তাৰ আগত আৰ্থিক অৱস্থা লুকাই থাকে যেতিয়া এখন ৰাজ্য নিৰ্মাণ হ'ব ৰাজ্য চলাবৰ কাৰণে ৰাজ্যৰ মানুহৰ পৰা জিএসটি কালেক্ট কৰিব লাগিব ৰাজ্যৰ মানুহৰ পৰা ট্যাক্স কালেক্ট কৰিব লাগিব সো ৰাজ্য এখন কিমান ফিজিবল হি কিমান আৰ্থিকভাৱে হি কিমান কৰিব পাৰি এই গোটেইখিনি কথা প্ৰথমতে বিপিএফ পিছত ইউপিপিএল লগত বড়ো সাহিত্য বা আপসু দে হেভ কাম টু এ ৰিজনেবল কনক্লুজন যে আমাক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ লাগে আমাক সুকীয়া ৰাজ্য নালাগে এই কথাখিনি কৰিবৰ কাৰণে এই মানুহখিনিয়ে the Bodo leadership irrespective of political party ইয়াত মই মোৰ সহযোগী ইউপিপিএল কংগ্ৰেছৰ লগত বিপিএফ আছে মই পলিটিক্যাল হ'ব খোজা নাই এই গোটেই 360 ডিগ্ৰী ঘূৰিবৰ কাৰণে আজিৰ প্ৰজন্মৰ বড়ো নেতৃত্বই যিমান ত্যাগ আৰু কষ্ট কৰিছে তাক আমি ভূয়সী প্ৰশংসা কৰাৰ সময় ইয়াত প্ৰভোগ কৰাৰ সময় নহয় ইয়াত আহি প্ৰমোদ বড়োক এক্সপ'জ কৰাৰ সময় নহয় যে আপুনি একৰখান একো কৰিব পৰা নাই ইয়াত আজিৰ দিনটোত আমি বড়ো নেতৃত্বক সন্মান জনোৱাৰ সময় বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মক কৃতজ্ঞতা জনোৱাৰ সময় যে আজি আপোনালোকে আমাক এইখিনি সুবিধা কৰি দিলে যে অসম বিধানসভা আহি কোকৰাঝাৰত আজি বহি আমি অসমৰ একতাৰ কথা যি আমি ইয়াত ক'ব পৰা পৰিৱেশত ইলেকশ্যন আহিব ইলেকশ্যন যাব আমাৰ বিৰোধী পক্ষত থাকিলে ইউজুৱেলি আমি ইস্যুজ বিচাৰো যে কোন ইস্যুত চৰকাৰক আমি টেক কৰিব পাৰো কিন্তু আপুনি যিয়ে নকক কিয় 10 জনে যিয়ে নকক কিয় অসমৰ এটলিষ্ট 40টা বছৰৰ ময়ে এজন অসমৰ মুখ্যমন্ত্ৰী য'ত 8টা দিন বিটিএডিত মই ৰাতি নিশা আছো বিটিএডিত মই মুক্তভাৱে ঘূৰো মুক্তভাৱে ৰেলী কৰো ৰাজনৈতিক সভা কৰো কলেজত যাওঁ ইউনিভাৰ্চিটিত যাওঁ আজি যোৱা কেইটামান বছৰত আমি সেই পৰিৱেশ নিৰ্মাণ কৰিছো আজি বিটিএডিত অসম বিধানসভা হৈছে অসম বিধানসভা ক'ত হয় কাৰো প্ৰয়োজন নাই অসমৰ বাহিৰত জানিবৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়াই শুভ বাৰ্তা পঠিয়াইছে বিকজ দে ৰিয়েলাইজ দ্য সিগনিফিকেন্স অফ টুডেজ সিটিং গতিকে আজিৰ সময়ছোৱা হৈছে যে কেনেকে আমি জনজাতীয়সকলৰ আত্মনিয়ন্ত্ৰণক সুদৃঢ় কৰিব পাৰো জনজাতীয় অজনজাতীয় সকলৰ মাজত সমন্বয়ৰ এটা নতুন বান্ধোন সৃষ্টি কৰিব পাৰো যেতিয়া মই ইয়াত বড়ো নেতৃত্বৰ কথা কৈছো you have also feel the pain of non-Bodo people living in the BTR আজি 60টা সমষ্টি বা 40টা সমষ্টি যেতিয়া 35টা ৰিজাৰ্ভেশ্যন হয় 30+5 মুকলি হয় এছাম বৃহত্তৰ ৰাইজে ৰাজনৈতিক অধিকাৰ অবিহনে জীয়াই থাকিবলগীয়া হয় তেওঁলোককো আজি দিনটোত
আমি ধন্যবাদ জনাব লাগিব যে অসমৰ একতাৰ কাৰণে আজি বিটিআৰ অঞ্চলত বাস কৰা অনাবৰু সমাজখনেও সৰ্বোচ্চ ত্যাগ কৰিছে It is not a easy things আজি বিটিআৰত অলপ আগতে ৰাতিপুৱা মোৰ তাত মানুহ আহিছিলে মাৰোৱাৰী মানুহ অলপ আহিছিল তাৰ পিছত অসমীয়া মানুহ আজি নিকাছিৰ দৰে জাগাত অসমীয়া মানুহ অসমীয়া ভাষী মানুহ 52 বানপানী টুটি গৈছিলে 52 চনত তেওঁলোকে মাটিত বহি আছে আজিলৈকে মাটিৰ অধিকাৰ পোৱা নাই আৰু মই মুখ্যমন্ত্ৰী হিচাপে দিব নোৱাৰো দিনে ৰাতিয়ে কথা পাতি আছো কেনেকে ৰাস্তা উলিয়াব পৰা যায় বিটিআৰ ইজ এ ইউনিক জিঅ'গ্ৰাফিকেল এৰিয়া য'ত 30% বড়ো লোকেৰে 6 শিডিউল হৈছে আৰু 60% লোকে বড়ো সমাজৰ নেতৃত্বক মানি লৈছে এট দ্য ৰিস্ক অফ দেয়াৰ ডিফাৰেণ্ট ৰাইটছ এই জায়গাটোত আমাৰ দায়িত্ব আছে বড়ো আৰু অনাবড়ো সমাজৰ মাজত আমি অসমৰ আজি দিনটোত অসমৰ আমি অভিভাৱক শব্দটো নকওঁ আমি অসমৰ আজি সেৱক অসমৰ মানুহে আমাৰ মুখলৈকে চাই আছে বড়ো আৰু নন বড়ো লোকৰ মাজত সমন্বয় সৃষ্টি কৰাৰ দায়িত্ব আমাৰ ইট ইজ নট এ ইজি 6 শিডিউল It is a very difficult 6 schedule. Karbi Anglong Dima Hasautকৈ ইয়াৰ পৰিবেশ বহুত জটিল আছিল এই পৰিবেশৰ মাজত আজি আমি সমতা আৰু সমন্বয়ৰ আমি নতুন ইতিহাস ৰচনা কৰিবলৈ ইয়াত আহিছো আৰু আজি বিটিআৰ নিৰ্মাণত বড়ো জনসাধাৰণ আৰু ইয়াৰ লগত বিটিআৰ অঞ্চলত বাস কৰা অনাবড়ো জনসাধাৰণ দুইটাই বড়ো সমাজে নিজৰ ৰাজ্যৰ দাবী প্ৰত্যাহাৰ কৰিছে অনাবড়ো সমাজে নিজৰ ৰাজনৈতিক অধিকাৰক পিছ পেলাই থৈ অসমৰ স্থায়ী শান্তিৰ বাবে সহবাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে This is a unique opportunity আৰু এই গোটেই পৰিবেশটো আমি প্ৰভুক নহয় আমি তেওঁলোকক সহায় কৰিব লাগিব সহযোগিতা কৰিব লাগিব বড়ো নেতৃত্বক শক্তিশালী কৰিব লাগিব অনাবড়ো নেতৃত্বক বড়ো নেতৃত্বৰ লগত আমি একেটা ৰুমত বহুৱাই তেওঁলোকৰ মাজত আমি এটা মিলনৰ হাকু নিৰ্মাণ কৰিব লাগিব We have a greater responsibility আমাৰ বহুত ডাঙৰ ৰেসপন্সিবিলিটি ইয়াত আছে আজি আপোনালোকে ইয়াতে কৈছে যে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ কথা আমি কেইজন অসম বিধানসভাৰ বিধায়ক কেইজন মন্ত্ৰী দতমাত গৈ তেখেতৰ যি সমাধিস্থলী তাতে সেৱা কৰাৰ সুযোগ লৈছে কোনজন গৈছে আমাৰ দায়িত্ব তেওঁলোকৰ আবেগক আমি সন্মান জনাব লাগিব জনজাতীয় লোকক ৰাস্তা আৰু ঘাটতকৈ তেওঁলোকৰ সাংস্কৃতিক আৰু ঐতিহ্যৰ প্ৰতি তেওঁলোকৰ আটাইতকৈ বেছি চিন্তা ভাষাৰ প্ৰতি চিন্তা আপোনাক ছয়লেন ৰাস্তা তেওঁলোকৰ প্ৰয়োজন নাই শিলৰ ৰাস্তাত থাকিব কিন্তু বাগৰুম্বা জীয়াই থাকিব লাগিব বড়ো ভাষা জীয়াই থাকিব লাগিব These are very sensitive moment of our history গতিকে মই সকলোকে ধন্যবাদ জনাম যে আজি আপোনালোক ইয়াত আহি উপস্থিত হৈছে যিকোনো কাম কৰিব যাওঁতে আজি ইয়াত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 600 পৰা 800 কোটি টকা হৈছে আসলতে বাজেটটো তেনেকে নাচাই যদি আপুনি চাব যায় 800 কোটি টকা জেনাৰেল গ্ৰান্ট দিয়া হৈছে 250 কোটি টকা স্পেশাল গ্ৰান্ট দিয়া হৈছে তাৰ উপৰিও জেনাৰেল এৰিয়াৰ পৰা 500 কোটি টকা ৰাস্তাতে অকল দিয়া হৈছে বিপিএফৰ দিনত জি পাইছিল কংগ্ৰেছে দি পাইছিল তাতকৈ কেইবা মাইলো আমি ক্ৰছ কৰিছো অকল এই বছৰতে 600 কোটি জায়গাত আপুনি কৈছে 1000 হ'ব লাগে এই বছৰত মোৰ যিমান দূৰ বিশ্বাস 1500 পৰা 1800 কোটি টকা তেখেতসকলক আমি দিছো ওয়াটাৰ ৰিসোৰ্সৰ পৰা 500 কোটি পিডব্লিউ ডিপাৰ্টমেন্টৰ পৰা 500 কোটি কোকৰাঝাৰত ষ্টেডিয়াম 150 কোটি কিমান কাম আমি কৰি আছো তাৰ কোনো হিসাব নাই কিন্তু এই কামখিনি কৰাৰ পিছতো মই কম যে আমি আৰু কৰিব লাগে উই শুড ডু মোৰ অলপ আগতে আমি পিডব্লিউডি ৰাস্তা আছিল অলপ আগতে মই প্ৰমোদ বড়ো ডাঙৰীয়া দুৰ্গাদাস বড়ো ডাঙৰীয়াক একেলগে লগ কৰিছো যে প্ৰমোদ বড়ো দুৰ্গাদাস বড়ো দুইজনকে মিলি মই 400 কোটি টকা দিম আপোনালোকে ঠিক ঠাক কৰি ৰাস্তাখিনি ভগাই লওক সব এইখন চৰকাৰ একেবাৰে নহলে আজি এই সভা আপুনি ইয়াত কৰিবই নোৱাৰে সকলোৰে মুখত সাফল্যৰ হাঁহি EM, BTC, CM, আপুনি কৈ আছে বড়োলেণ্ড একট ইমপ্লিমেন্ট হোৱা নাই আপোনাৰ লগত প্ৰমোদ বড়ুৱে ভাত খাওঁতে আপোনাক বুজাই আছে যে আমাৰ কামবোৰ হৈ আছে আপুনি কৈছে হোৱা নাই
তাৰমানে সকলোৰে মুখত সকলোৱে আজি বুজি পায় যে দিছ ইজ এ চিনচিয়াৰ গভৰ্ণমেণ্ট, দে আৰ ট্ৰাইং টু ডু হোৱাট এভাৰ দে কেন ডু, বাট দিছ ইজ এ চেনচিটিভ এৰিয়া। আপুনি কোৱাৰ দৰে উলিয়াই দিয়ক গাঁও, সোমোৱাই দিয়ক গাঁও, তেনেকে হলে ইয়াতে সঁচাকৈ আপুনি কোৱাৰ দৰে অস্ত্ৰৰ জনজননী আৰম্ভ হ'ব। বড়ো সমাজক মৰম লাগে, সন্মান লাগে। আজি আপুনি বিশ্বাস কৰিব, আপুনি কৈছে যে কি কৰিছে, কোকৰাঝাৰত বড়োলেণ্ড ইউনিভাৰ্চিটি আছিল, আজি একেখন এই সৰু কোকৰাঝাৰতে মই আৰু এখন কোকৰাঝাৰ ইউনিভাৰ্চিটি কৰাৰ প্ৰস্তাৱ দিছো। মাত্ৰ এই সৰু চহৰতে অসমত দুখন ইউনিভাৰ্চিটি হ'ব। এটা আপুনি শুনাৰ পিছতে কালি মোক ক'ব যে শিৱসাগৰটো কৰিব লাগে বুলি। আৰু যিমান কাম হৈ আছে মই যদি লিষ্টখন দিব যাওঁ, কালি পৰহি বিধায়কসকলে মোক ক'ব এইবিলাকতো গমেই পোৱা নাছিলো, আমাৰ তাত কিয় হোৱা নাই বুলি। এই সাফল্যৰ হাঁহি পুলিচ মিলিটাৰী একো নলগোৱাকৈ এই যে সকলোৰে মুখত আজি সাফল্যৰ হাঁহি দেখিছে, দিছ ইজ এবছলিউটলি হাৰ্ড ৱৰ্ক, ৰাইট ফ্ৰম প্ৰাইম মিনিষ্টাৰ টু দ্য পিপল অফ বড়োলেণ্ড। আজি তেওঁলোকৰ কমপ্লিট বড়ো, ওদালগুৰি, কোকৰাঝাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষ, টুডে হোৱাট ইজ দেয়াৰ। আজি কংগ্ৰেছ দলে কৃতিত্ব লয় যে সংখ্যালঘুৰ আটাইতকৈ আমি বন্ধু বুলি। আজি মই একো ডেটা নকওঁ, কিন্তু সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত এটাও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই, এজনো মুছলমান লোকৰ মৃত্যু হোৱা বিটিআৰত। দিজ আৰ পিয়ৰ ষ্টেটিষ্টিক্স, আৰু ষ্টেটিষ্টিক্সৰ ওপৰতো কোনেও কথা ক'ব নোৱাৰে। আজি প্ৰথমবাৰৰ বাবে বড়ো ভূমিৰ ইলেকশ্যনত মুছলমান মানুহে মুকলিকৈ ভোট দিছে, বঙালী মানুহে ভোট দিছে, অসমীয়া মানুহে ভোট দিছে। আৰু ভোট কাক দিছে? বড়ো লেণ্ডৰ দুইটা পাৰ্টিকে দিয়া নাই, কোনোবাই হয়তো কংগ্ৰেছক দিছে, কোনোবাই নৱশৰণীয়াৰ পাৰ্টিক দিছে, কোনোবাই বিজেপিক দিছে। কিন্তু দুইটা বড়ো ৰাজনৈতিক দলে পিছদিনাখন গৈ সোধা নাই তহঁতে আমাক কিয় ভোট দিয়া নাই বুলি। দিছ ইজ হোৱাট উই হেভ ক্ৰিয়েটেড, দিছ ইজ হোৱাট উই হেভ ক্ৰিয়েটেড ডেমক্ৰেচি। উই হেভ ব্ৰট বেক ডেমক্ৰেচি টু বিটিআৰ, উই হেভ ব্ৰট বেক মেক্সিমাম মানুহৰ মাজত আত্মবিশ্বাস। আৰু আপোনালোকে আৰু জানি গম পাব যে এবছলিউট নো ইণ্টাৰফাৰেঞ্চ। বড়োলেণ্ড কাউন্সিলৰ ভিতৰৰ কোনো কথাত অসম চৰকাৰে কতোৱে ইণ্টাৰফেয়াৰ নকৰে। কাৰ্বি আলং, ডিমা হাছাও কতোৱে ইণ্টাৰফেয়াৰ নকৰে। আগতে তাৰ বাজেট অসম বিধানসভাই বনাইছিল, কোন বিভাগত কি দিব লাগে। আমাৰ চৰকাৰে যোৱা বছৰ সিদ্ধান্ত ললে যে আমি বাজেট নবনাও, আমি মাত্ৰ টকাটো দি দিম। বাজেট উইল বি প্ৰিপেয়াৰ্ড বাই দ্য দিছ এছেম্বলি, বিটিআৰ এছেম্বলি, কাৰ্বি আলং এছেম্বলি, ডিমা হাছাও এছেম্বলি। আজি আপুনি কৈছে ছাবজেক্ট ট্ৰান্সফাৰ কৰিব লাগে। আছাম গভৰ্ণমেণ্ট হেজ গিভেন নো অবজেকশ্যন, যে যিমান ছাবজেক্ট লাগে বিটিআৰত লৈ যাওক, আমাৰ কোনো আপত্তি নাই, এক্সেপ্ট হোম ডিপাৰ্টমেণ্ট যিমান যি লাগে লৈ যাওক। আৰু সেইকাৰণে 125তম সংশোধনী আজি হোৱাৰ পথত গৈ আছে। আৰু 125তম সংশোধনী হৈ যোৱাৰ লগে লগে বিটিআৰ একৰ্ড উইল বি ইমপ্লিমেণ্টেড ইন 100%। অকল সেইটোৱে বাকী আছে। আৰু তাৰো আলোচনা চলি আছে। কোভিডৰ সময়খিনিক বাদ দিলে 3.5 বছৰৰ ভিতৰত ইমান স্পীড ইমপ্লিমেণ্টেশ্যন ক'তো হোৱা নাই। গাঁও 20-25 বছৰলৈকে চলি থাকিব, পৰিৱেশ বদলি থাকিব, জিঅ'গ্ৰাফি বদলি থাকিব। আজি বিটিআৰৰ পৰা ওলাই যাব যোৱা গাঁও যেতিয়া বড়ো লোকসকলে মৰম কৰিব, তেওঁলোকে ওলাই নাযাওঁ বুলি ক'ব। সোমাব খোজা গাঁও বিটিআৰে ক'ব যে ঠিক আছে আমাক নালাগে। আপচু ইজ চেঞ্জিং দেয়াৰ পজিশ্যন। আগতে আপচুৱে কৈছিল 10% বড়ো মানুহ থাকিলেও আমাক গাঁও লাগে, এতিয়া আপচুৱে কৈছে 100% বড়ো মানুহ থাকিলেহে আমাক গাঁও লাগে। আমি আপচুক ধন্যবাদ দিব লাগিব। যদি 2003ত এনেধৰণৰ কথা যদি আপচুৰ লগত পাতিব পৰা গ'লহেঁতেন, আজি আৰু এখন নতুন বিটিআৰ আমি দেখা পালোহেঁতেন। আজি শোণিতপুৰ বিশ্বনাথত যেতিয়া আমি কথা পাতিছো, আমি আপচুৰ লগত পাতিছো যে বড়ো গাঁওখিনি লৈ লওক, নন বড়ো গাঁও বা 50-50 গাঁও দিব নালাগে, বাকী মানুহখিনিৰ কষ্ট হয়। এণ্ড আপচু ৰিয়েলাইজ, আপচুৱে ক'লে দাদা লাহে লাহে আমি কাম কৰি গৈ থাকিম। এতিয়া আকৌ 15খন গাঁৱৰ তালিকা দিছে, আৰু 15খন গাঁৱৰ তালিকা দিছে। দে আৰ ৱৰ্কিং ভেৰি ক্লজলি উইথ আছ। প্ৰতিটো 1 মাহত এবাৰ নহয় এবাৰ কোনোবা এজন মন্ত্ৰীয়ে তেওঁলোকক লগ পাই। উই আৰ ৱৰ্কিং ইন এ মেটাৰ অফ কলাবৰেশ্যন। আমি যেহেতু ডিচাইড কৰিছো যে উই আৰ নট এনিমি নাও, উই আৰ নাও উই আৰ নট কম্পিটিটৰ, উই আৰ কলাবৰেটৰ। বড়োলেণ্ডৰ উন্নয়নৰ আমি এতিয়া সমভাগী, আমাৰ মাজত প্ৰতিযোগিতাই নাই। যেতিয়া প্ৰতিযোগিতাই নোহোৱা হৈ যায় তেতিয়া তাত কোনো ধৰণৰ সমস্যাই নাহে।
আৰু সেইকাৰণে এই বড়োলেণ্ড একৰ্ড অসম চুক্তিক যেনেকে আমাৰ 85ত অসম চুক্তি হোৱাৰ পিছত আছুৰ লগত প্ৰতিদ্বন্দ্বী মনোভাৱ লোৱাৰ কাৰণে কলাবৰেটিভ মনোভাৱ নোলোৱাৰ কাৰণে অসম চুক্তিখন সফল নহল বড়ো চুক্তিক আমি প্ৰথম দিনাৰ পৰা আৰু যদি পুৰণা আৰু দূৰ আগলৈকে মনত পেলাও 2003ত যেতিয়া বড়ো চুক্তি স্বাক্ষৰিত হয় হাগ্ৰামা মহিলাৰ CM আছিল বড়ো চুক্তিৰ প্ৰথম বৰ্ষৰ দিনা অল সাবজেক্ট ট্ৰান্সফাৰৰ নোটিফিকেশনখন ময়ে পকেটত লৈ আহি ইয়াত হস্তান্তৰ কৰিছো বিকজ আই এম ভেৰি সেনচিটিভ যে আমি জনজাতীয় লোকসকলক তেওঁলোকৰ সন্মান দিব লাগিব সেইকাৰণে আজিৰ অসম বিধানসভা ইয়াত অনুষ্ঠিত কৰাৰ একমাত্ৰ উদ্দেশ্য আছিল যে বড়ো নেতৃত্বত যি দল নহওক যি অনুষ্ঠানৰ নহওক ইৰেসপেক্টিভ অফ পলিটিক্যাল এফিলিয়েশন হিয়া উজাৰি অভিনন্দন জনোৱা যে আপোনালোকে এখন নতুন অসম নিৰ্মাণত আমাক সহযোগিতা কৰিছে আজি অসম বিধানসভাৰ পবিত্ৰ মজিয়াৰ পৰা মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি আকৌ এবাৰ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু বড়ো নেতৃত্বক আশ্বাস দিছো যে বড়ো চুক্তিক আখৰে আখৰে পালন কৰিবলৈ আমাৰ প্ৰচেষ্টা অব্যাহত থাকিব ইয়াৰ লগতে বড়োলেণ্ডত বাস কৰা যিসকল বড়ো জনগোষ্ঠীৰ লোক নহয় তেওঁলোককো আমি আশ্বাস দিছো যে আপোনালোকৰো ৰাজনৈতিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ আমি সুৰক্ষিত কৰিম বড়ো আৰু অনাবড়ো দুইটা শব্দ নোহোৱা কৰি আমি ইয়াতে এখন এনেকুৱা বিটিআৰ নিৰ্মাণ কৰিব খোজো যিখন বিটিআৰ অসমৰ উন্নয়নৰ প্ৰতীক হৈ পৰে অসমৰ বিকাশৰ নতুন প্ৰতীক হৈ পৰে সময় লাগিব পুৰণা ঘা তাক লাহে লাহে ধুই পখালি ঠিক কৰোতে সময় লাগিব কিন্তু আজি আমাৰ চৰকাৰৰ দিনতে বড়ো ভাষাক আমি আপ টু হায়াৰ সেকেন্ডাৰীলৈকে লৈ গলো আজি আমাৰ চৰকাৰৰ দিনতে বড়ো লেণ্ডৰ বাহিৰৰ বড়োসকলৰ কাৰণে আমি ওয়েলফেয়াৰ কাউন্সিল নিৰ্মাণ কৰিছো ভাবিব নোৱাৰা কাম হৈছে আজি ইয়াত আমি সেইকাৰণে মই সকলোকে এটাই অনুৰোধ কৰিছো যে আজি দিনটো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱাৰ সময় বড়োলেণ্ডক শক্তিশালী কৰাৰ সংকল্প লোৱাৰ সময় আৰু বড়োলেণ্ডক বড়ো আৰু অনাবড়োৰ সমন্বয়ৰ এক মূৰ্ত প্ৰতীক হিচাপে নিৰ্মাণ কৰাৰ সংকল্প লোৱাৰ সময় আৰু মই বিশ্বাস কৰো আজি অসম বিধানসভাখনক যি ধৰণে বড়োভাষী ৰাইজে আদৰি ললে সি এক ভৱিষ্যত সোণোৱালী অসমৰ আজি এক ৰূপৰেখা আমাৰ সন্মুখত দাঙি ধৰিছে এইখন কোনখন অসম আছিল আন্দোলন বন্ধ বোম ব্লাষ্ট হত্যা হিংসা আজি কোনোবাই আমাক ৰাজনৈতিকভাৱে সমালোচনা কৰিব পাৰে কিন্তু এইখন অসম আজি আমি আন্দোলন বিবৰ্জিত বন্ধ বিবৰ্জিত গুলি বোমা বিবৰ্জিত এখন নতুন অসম আমি নিৰ্মাণ কৰিছো আউট অফ এছেছ এখন ভাঙি যোৱা প্ৰদেশক আজি আমি এক শক্তিশালী কাঠামোৰ ওপৰত নিৰ্মাণ কৰিছো এতিয়াবা ডিফুলৈকে যাব ডিফু দেখিলে গুৱাহাটী পিছ পৰি যাব ডিফুৰ যিটো আজি উন্নয়ন সেই ডিফুৰ উন্নয়ন আজি আমাৰ অসমৰ কামৰূপ নগাঁও শিৱসাগৰ যোৰহাট ডিব্ৰুগড় জিলাতকৈ বহুত আগত গুচি গৈছে আজি আপোনালোক যেতিয়া ডিফুত যাব আজিকালি আমাৰ চৰকাৰী ডাঙৰ ডাঙৰ বিষয়াসকল ডিফুত ৰাতি পৰিয়ালক লৈ থাকিব যায় উই হেভ চেঞ্জ দ্যাট আজি কাৰ্বি নেতৃত্ব সমালোচনা কৰে কথাই কথাই আমাৰ মানুহে কয় এওঁলোকে টকা খায় ডিমাচা পাহাৰত টকা যায় কাৰ্বি পাহাৰত টকা যায় একেটা টকা দি ডিফুত যিমান ধুনীয়া ষ্টেডিয়াম নিৰ্মাণ হয় একেটা টকা দি আমাৰ সমষ্টিত সিমান ধুনীয়া নিৰ্বাচন আজিও নহয় আমাৰ বহুত মানুহ এতিয়াও পুৰণা দিনত সোমাই আছে এতিয়াও ডিমা হাছাও কাৰ্বি আলঙৰ কেলেংকাৰীৰ সময়ৰ কথা তেওঁলোকে মনত ৰাখিছে সময় পৰিৱৰ্তন হৈছে 15 কোটি টকা দি জালুকবাৰীত যিমান ভাল ষ্টেডিয়াম নিৰ্মাণ হয় 15 কোটি টকা দি আজি ডিফু আৰু হাফলঙত তাতকৈ বেছি কাম হয় এইবাৰ ডিমা হাছাও পাহাৰৰ পৰা 7জন ল'ৰা ACS পাইছে ল'ৰা ছোৱালী 7জন ল'ৰা ACS পাইছে ৱেষ্ট কাৰ্বি আলঙৰ পৰা 3 গৰাকী ল'ৰা ছোৱালী আজি ACS পাইছে ষষ্ঠ অনুসূচীসমূহ যোৱা 3.5 বছৰত যিমান ডেভেলপ হৈছে ডিফুত যিমান দলং ৰাস্তা হৈছে কোনেও কল্পনা কৰিব নোৱাৰে ৰাজনীতি কৰা মানুহৰ কথা ৰাজনীতিৰ লগত থাকিব কিন্তু কোনোবা এজন মানুহক লৈ যাওক যোন 10 বছৰ আগতে কাৰ্বি আলঙত গৈছিল আৰু আজি তেওঁ কাৰ্বি আলঙলৈকে যাওক তেওঁ পৰিৱেশৰ পৰিৱৰ্তন নিজে দেখা পাব
মই ইয়াত বিশেষ ক'বলগীয়া নাই, কাৰণ দিজ আৰ অল মেটাৰ অফ ৰেকৰ্ডছ। আজি ডিমা হাছাও যি পৰিৱৰ্তন হৈছে, ডিমা হাছাওখনত আজি মানুহে মানিব আৰম্ভ কৰিছে যে ডিমা হাছাওখনে অসমৰ এক নেক্সট শ্বিলং হ'ব গৈ আছে। আজি আমি নাযাওঁ কাৰণে গম নাপাওঁ। আজি কোনোবাই ইয়াত কোকৰাঝাৰত আজি বহুত দিনৰ মূৰত যিসকল আহিছে তেওঁলোকে ভাবিব পাৰে নেকি ইমান ডাঙৰ ডেভেলপমেণ্ট? কোনোবাই ভাবিব পাৰে নেকি যে BTRত ইমান ডাঙৰ এছেম্বলি, BTR ইউনিভাৰ্চিটি, BTRত কোকৰাঝাৰ ইউনিভাৰ্চিটি, মানুহে ভাবিব নোৱাৰে। এইখনতে মেডিকেল কলেজো আছে কোকৰাঝাৰত, ইঞ্জিনিয়াৰিং কলেজ আছে, এতিয়া CIT আছে, চাই জাগাত ষ্টেডিয়াম বনাবৰ কাৰণে 150 কোটি টকা ফুটবল ষ্টেডিয়াম হৈছে। ছেক্ৰেটাৰিয়েটৰ সন্মুখতো পুৰণা টেংক নাই। আৰ্মি জেনেৰেলে দুৰাণ কাপ পতাৰ কৃতজ্ঞতা হিচাপে ইয়াতে টেংক দি থৈ গৈছে যে ই শৌৰ্য আৰু বীৰ্যৰ প্ৰতীক হওক। আজি মইতো অনুৰোধ কৰিম যে আমাৰ ফেমিলিলৈ আমি কাৰ্বি আলং, ডিফুত যাব লাগে, কোকৰাঝাৰত আহিব লাগে, উইল চি এ চেঞ্জ। আজি তামোলপুৰত যাওক, বাক্সাত যাওক, যেনেকে পাগলাদিয়াৰ ওপৰত দলং বনিছে, কোনো কল্পনা কৰিব নোৱাৰে। তামোলপুৰত মই যেতিয়া প্ৰথম গৈছিলো 3.5 বছৰত, আৰু আজি 3.5 বছৰ পিছত তাত মেডিকেল কলেজ, ৰাষ্ট্ৰপতিৰ ভ্ৰমণ, গৃহমন্ত্ৰীৰ ভ্ৰমণ, BSFৰ অৰ্ডিনেন্স ফেক্টৰী, পাগলাদিয়াৰ ওপৰত দুখন দলং, তামোলপুৰ জিলা, আমি ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে। শান্তি এনে অহা নাই। কোনোবাই মানুহে ভাবে যে এনে শান্তি আহিলে নেকি? আজি লাহে লাহে এই 6 শিডিউল এৰিয়াবিলাকত যেনেকে শান্তি উভতি আহিছে, মইতো মাজে মাজে ভাবো যে অসমৰ আটাইতকৈ বিকশিত অঞ্চলবিলাক পিছ পৰি যাব। আজি কাৰ্বি আলঙত যদি এটা উদ্যোগ স্থাপন কৰাৰ কথা হয়, ডিমা হাছাওত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয়, BTRত যদি উদ্যোগ স্থাপন কৰাৰ কথা হয়, তাত কোনো প্ৰতিবাদ নাই। মানুহে আদৰণি জনায় যে হয় আমাৰ ইয়াত ডেভেলপমেণ্ট লৈ আহক। এই 3খন জেগা মই আজি, মানুহটো কিমান দিন থাকে নাথাকে মানুহে নাজানে, 25 বছৰ পিছত মই থাকিম আৰু নাথাকিম মই নাজানো, কিন্তু মই আজি এটা কথা প্ৰেডিক্ট কৰিব পাৰো যে কাৰ্বি আলং, ডিমা হাছাও এণ্ড BTR, these 3 parts of Assam will be the most prosperous region in days to come. কাৰণ ইয়াত মানুহৰ মানসিকতাৰ অসম্ভৱ পৰিৱৰ্তন হৈছে। অগ্নিবীৰ, আৰ্মি, CRPF আটাইতকৈ ইয়াৰ পৰা বেছি নিযুক্তি হয়। আমিবোৰ এতিয়াও ভাবি আছো, ইয়াত আমি আহিছো যে নহয়, উই হেভ কাম ফৰ এ ভেৰি ডেভেলপ ডিষ্ট্ৰিক্ট এণ্ড উই ৱান্ট টু চে চামথিং, যে মানুহৰ মনত ভাল লগা চকলেট লজেন্স চলপৰ কথা কৈ থওঁ জানো। They are doing competition with us. আজি বড়োলেণ্ড ইউনিভাৰ্চিটি যিমান ফাষ্ট পৰিৱৰ্তন হৈছে, অসমৰ নতুন কোনো এখন বিশ্ববিদ্যালয় ইমান ফাষ্ট পৰিৱৰ্তন হোৱা নাই। আজি বড়ো ল'ৰা ছোৱালীয়ে যি ধৰণে BPO, ITত যি ধৰণে কাম কৰিছে, আমিবোৰ কেতিয়াবা পিছ পৰি যাম। মই পিছ পৰি যোৱা বুলি নকওঁ, কাৰণ আই ডোন্ট ৱান্ট টু মেক এ কমেণ্ট যিটো ফেকচুৱেলি কিমান সঁচা মিছা মই নাজানো, কাৰণ আই এম স্পিকিং অন পাৰচেপশ্যন। আজি আটাইতকৈ অসমৰ বিকশিত অঞ্চললৈ এই অঞ্চলবিলাক ৰূপান্তৰিত হৈ আছে। অসমৰ আটাইতকৈ পিছপৰা অঞ্চল, আন্দোলন বিবৰ্জিত পৰিৱেশ আজি শান্তিৰ এক সাঁকোলৈ পৰিণত হৈছে। BTRৰ পৰা এইবাৰ 50 জন ল'ৰাই যোৱা বছৰ ACS পাইছে। 50 students has cleared APSC. আজি সময় হৈছে BTRৰ বাসীক ধন্যবাদ জনোৱা, অভিনন্দন জনোৱা, আৰু তেওঁলোকৰ উন্নয়নৰ বাবে আমি আকৌ নতুনকৈ আমি নিজক নিয়োজিত কৰা। মই পবিত্ৰ সদনক জনাব খুজিছো যে আমাৰ লোকসভাত, ৰাজ্যসভাত বিবেচিত হৈ থকা 125 নম্বৰ সংবিধান সংশোধনীয়ে BTRলৈ এক মূলভূত পৰিৱৰ্তন আনিব। প্ৰথমবাৰৰ বাবে ফাইনেন্স কমিশ্যন, আজি অলপ আগতে মই অখিল গগৈ ডাঙৰীয়াৰ প্ৰশ্নৰ উত্তৰ দিছো যে ভাৰত চৰকাৰে 6 শিডিউলত এটকাও নিদিয়ে, কিন্তু 125তম সংবিধান সংশোধনী গৃহীত হোৱাৰ লগে লগে ফাইনেন্স কমিশ্যনৰ পৰা 6 শিডিউললৈকে টকা অহা আৰম্ভ হ'ব। আৰু তাক আমি ক্ষিপ্ৰভাৱে কৰিবৰ কাৰণে, আৰু অকল অসমৰ 6 শিডিউল নহয়, আমি একেলগে কাম কৰিছো যাতে ত্ৰিপুৰা, মেঘালয় সকলোৰে 6 শিডিউলখিনিলৈ ডাইৰেক্ট ফাণ্ড ফ্ল' হয়। আৰু আমি ভাবো যে আমি সফল হ'ব পাৰিম। 125তম সংবিধান সংশোধনী আৰম্ভ হোৱাৰ লগে লগে 60টালৈকে BTRৰ চিট বাঢ়িব। লগতে BTRত বাস কৰা অজনজাতীয় লোকসকলেও যাতে শাসন ক্ষমতা পাব পাৰে
তাৰ কাৰণে প্ৰত্যেকটো VCDC আৰু মিউনিচিপালিটি ইলেক্টেড বডিলৈ ৰূপান্তৰ হ'ব আজি আমি এক ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আৰু যেতিয়া আমি ডাঙৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰো ইট শুড বি স্লো ইট শুড বি ষ্টেডি যদি গাড়ীখন জোৰে চলাব খুজো ই এক্সিডেন্ট হ'ব কাৰণ দিস ইজ এ ভেৰি সেনচিটিভ এৰিয়া লাহে 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 যোৱাকালি আছুৰ লগত মোৰ মিটিং হৈছিল মোক কৈছিল যে চতুৰ্থ ভাষা প্ৰবন্ধন কৰিব লাগে 4 সূত্ৰীয় ভাষা ইংৰাজী হিন্দী অসমীয়া বড়ো মই কৈছো নো যেতিয়ালৈকে বড়ো সাহিত্য সভাই নকব আমি সেই ৰাস্তাত নাযাওঁ because we want to take every step with caution যাতে আমাৰ এটা ভুল সিদ্ধান্তই আমাৰ যিসকল বড়ো লিডাৰশ্বিপে আমাৰ লগত কাম কৰিছে তেওঁলোক যাতে বিপদত পৰিবলগীয়া নহয় মই আকৌ কৈছো আই এম বিং এ পলিটিকেল ইয়াত সদনত দুইটা ৰাজনৈতিক দলৰ মানুহ আছে আমি কাকো বিপদত পেলাব খোজা নাই উই ওয়ান্ট টু টেক এভৰি ষ্টেপ লাহে 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 মই অসম বিধানসভাৰ সদস্যসকলক অনুৰোধ কৰিম ইয়ালৈকে কোকৰাঝাৰলৈকে আহিব ওদালগুৰি তামুলপুৰলৈকে আহিব বহুত কথা শিকিব পাৰিম আজিৰ সদনতে মোক আপসুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়াও কৈ আছিলে সকলোৱে কৈ আছিলে আমি উন্নয়নৰ বাবে আগ্ৰহী 125তম অনুমোদন যাতে খুব সোনকালে হৈ যায় তাৰ বাবে অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি মই পবিত্ৰ সদনত মই আপোনালোকৰ সন্মুখত ৰাখিব খুজিছো বিটিআৰৰ লগত এটা ডাঙৰ ডেভেলপমেন্ট হৈ আছে আমি সকলে জনা উচিত ভুটানত গেলেফু মাইণ্ডফুলনেছ সিটি নামৰ এখন ডাঙৰ মহানগৰ হ'ব গৈ আছে ভুটানৰ ৰজাই আশা কৰে যে ই সিংগাপুৰৰ দৰে এখন ডাঙৰ চহৰ হ'ব তাৰ অকল ইন্টাৰনেশ্যনেল এয়াৰপোৰ্টতে তেওঁলোকে প্ৰায় 8,000 কোটি টকা খৰচ কৰিব খুজিছে এণ্ড টোটেল ইনভেষ্টমেন্ট ইন গেলেফু উইল বি মোৰ দেন 1 লাখ কৰোৰ ভুটানৰ মোৰ যাত্ৰাৰ পিছত ভুটানৰ ৰজাই মোক কৈছে যে গেলেফুতটো সুপাৰ ৰিচ সকল আহি থাকিব উদ্যোগ ক'ত কৰিব ব্যৱসায় ক'ত কৰিব ভুটানৰ ৰজাই মোক কৈছে যে আপুনি এই সময়ৰ লগত সুযোগ ৰাখি বিটিআৰটো ডেভেলপ কৰক এতিয়া আমি সিদ্ধান্ত লৈছো যে গেলেফুৰ লগে লগে আমি দাঁতগাড়ী যাতে গেলেফুৰ ব্যৱসায়টো আমি দাঁতগাড়ীত ল'ব পাৰো আমি দাঁতগাড়ীক উন্নয়নৰ বাবেও আমি কাম কৰাৰ বাবে সিদ্ধান্ত লৈছো মই আগতে কৈছো যে চিৰাং এণ্ড কোকৰাঝাৰ এই দুইখন জিলাই অসমৰ প্ৰতিখন জিলাক পিছ পেলাই থৈ যাব ইয়াত যেটো আমি আহি কৈছো টকা দি দিয়ক ইটোক দি দিয়ক আমি হাত পাতিব লাগিব এটি যে আমাক দিয়ক কাৰণ ইয়াত যেটো ডেভেলপমেন্টৰ পেছ আছে আৰু মানুহে বিকাশ বিচাৰিছে আটাইতকৈ ডাঙৰ কথা গেলেফু হৈ যোৱাৰ পিছত চিৰাং আৰু দাঁতগিৰি অসমৰ আটাইতকৈ বিকশিত জিলালৈ ৰূপান্তৰিত হ'ব মেবি ইকুইভেলেন্ট টু গুৱাহাটী কাৰণ গোটেই ভুটানত তেওঁলোকৰ যেটো ডেভেলপমেন্ট 8 কিলোমিটাৰ দূৰত চিৰাং মানুহৰ ঈৰ্ষাৰ কেন্দ্ৰবিন্দু হৈ পৰিব যদি ভুটানে তেওঁলোকৰ মিছনত সফল হ'ব পাৰে আমি কি কৰিব খুজিছো গুৱাহাটীৰ পৰা গেলেফুলৈকে আমি ৰেল লাইন বহাব খুজিছো দাঁতগিৰি হৈ যাতে that can be captured আৰু মই ভাবো যে আমাৰ অসম এডভান্টেজ সামিটৰ সময়ত গৃহমন্ত্ৰী আমাৰ ৰেল মন্ত্ৰী ডাঙৰীয়াই এই ঘোষণা কৰিব পাৰিব 10খন কলেজ আমি প্ৰভিন্সিয়েলাইজ কৰিছো এইবাৰ আমি বিধানসভাত প্ৰাদেশিকৰণৰ আইন আনোতে বড়ো চুক্তিৰ 6.3 ক্লজক আৰু অলপ কেনেকৈ আমি শক্তিশালী কৰি ইমপ্লিমেন্ট কৰিব পাৰো তাৰ কাৰণে আমি কাম কৰিব খুজিছো ইয়াৰ লগে লগে মানে স্যাৰ বেকো ডাঙৰীয়া মানে বড়ো মাধ্যমৰ স্কুল আৰু ইয়াত থকা অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলখিনি চৰকাৰী কৈ আছে সেইটো কৰি দিব লাগে কৈ আছে আজি ভাল মেছেজ এটা যাব মেছেজ তেনেকে নাযাব ইয়াত কৰিলে শিৱসাগৰ কলেজে কেছ কৰি দিব শিৱসাগৰ স্কুলে কেছ কৰি দিব স্পেচিয়েল হাইকোৰ্টে নামানে নহয় আপুনি গতিকে বুক কৰিব দিয়ক মই কৰি আছো সুন্দৰ কৰি যাতে কতো বাধা নহয় 10খন কলেজক প্ৰাদেশিকৰণ কৰিলো এটাও কোৰ্টত কেছ নহল because I am taking step logically আৰু তেখেতসকলক বিশ্বাসত লৈ লাহে লাহে কৰি গৈ আছো গতিকে গোটেই কামখিনি কোৰ্টত কেছ নোহোৱাকৈ গৈ আছে অসম একদম সৰু কথা সব গৈ আছে সৰু আজি আমি এতিয়া কাৰিগাঁৱৰ পৰা কোকৰাঝাৰলৈ আহিলো এই ৰাস্তাটো আমি 4 লেন বনাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছো কোকৰাঝাৰৰ পৰা কাৰিগাঁৱলৈকে যোৱাৰ ৰাস্তাটো আমাৰ ভুটানৰ নেশ্যনেল হাইৱেৰ পৰা সৰলপাৰালৈকে যোৱা ৰাস্তাটো আমি 4 লেন বনাব খুজিছো ফৰেষ্টখিনি 3 লেন বাকীখিনি 4 লেন
আজি এই ধৰণৰ অসম মালাৰ আটাইতকৈ ডাঙৰ ইনভেষ্টমেণ্ট BTRত হৈ আছে। ওদালগুৰিত আজি আমি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ এখন কেম্পাছ আমি বনাব খুজিছো আৰু 2027 চনত ওদালগুৰিত আমি এখন মেডিকেল কলেজো নিৰ্মাণৰ কাম হাতত ল'ম। These are all in our proposals. আপুনি যিটো 700-400 কোটি দেখুৱাইছে এইবিলাক বিট কৰি আমি কেতিয়াবাই পাৰ কৰিলো সেইবোৰ। সেইকাৰণে ইয়াত কোনো এজন BTRৰ MLA পোৱা নাই যে আমাক পইচা দিয়া নাই, আমাক চোৱা নাই। বিকজ দে নোজ দ্য ষ্টৰী ডেট উই আৰ। আজি বাজেটতো আমি কৈছো যে আমি তেনেকে আগবাঢ়ি গৈ আছো। BTRত যেনেকে আমি আগবাঢ়ি গৈছো, কাৰ্বি আংলঙত ডিমা হাছাও জিলাৰ ৰাস্তা বনাবৰ কাৰণে মই ৱৰ্ল্ড বেংকৰ পৰা 4,000 কোটি টকা আনিছো। 4,000 crores for one district. কোনোবাই কল্পনা আমি কৰিব নোৱাৰো 6 শিডিউলৰ কাৰণে আমি ইমান কাম কৰিছো যে ডিমা হাছাও জিলাৰ গোটেই কেইটা ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে 4,000 কোটি টকা। এটা নন্দিতা গালুচাৰ এটাই সমষ্টি, তাত দুটা সমষ্টি নাই, এটাই সমষ্টি 4,000 কোটি টকা। আৰু কাৰ্বি পাহাৰত আজিৰ দিনটোত নাই বুলিও 3,000 কোটি টকাৰ ওপৰৰ ৰাস্তাৰ কাম হৈ আছে। ভাবিব নোৱাৰা। সেইকাৰণে যেতিয়া আমি গুৱাহাটীত যাম আলোচনা কৰি, মই আজি ইয়াত ক'ব খোজা নাই, আমি গোটেই কাগজ বনাব, আমি আপোনালোকক তথ্য সহকাৰে ক'ব পাৰিম। আজিৰ মাত্ৰ এই বিধানসভাখনৰ উদ্দেশ্য, অধ্যক্ষ মহোদয়ৰ প্ৰচেষ্টা, আমি একতাৰ প্ৰতীক হিচাপে আজি ইয়াত আহিছো। বাকী আলোচনাটো আমি গুৱাহাটীতো গৈ কৰি থাকিব পাৰিম। আজি মাত্ৰ ইয়াত আমি আহিছো বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ প্ৰতি অসম বিধানসভাৰ আনুষ্ঠানিক শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰাৰ কাৰণে। Today, formally we are paying our tributes to বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম। তেখেতে এটা পিছ পৰি যোৱা জাতিক কেনেকে এক আগশাৰী জাতিলৈ ৰূপান্তৰ কৰিব পাৰি, এটা নিষ্পেষিত জাতি সত্তাক কেনেকৈ আটাইতকৈ উন্নত শীৰ্ষলৈ লৈ যাব পাৰি, তাৰ প্ৰমাণ হিচাপে বড়ো জাতিক আজি নিৰ্মাণ কৰাৰ প্ৰেৰণা দিছিল। আৰু যি ধৰণে উপেন্দ্ৰনাথ ব্ৰহ্মই বড়ো জাতিক নিৰ্মাণ কৰিলে, সেই পথ যদি আমি সেই পথেৰে আগুৱাই যাবলৈ চেষ্টা কৰো, অসমৰ প্ৰতিটো জাতি সত্তাৰ বিকাশ হ'ব। গতিকে মাননীয় অধ্যক্ষ মহোদয়, কৃতজ্ঞ অসমবাসী ৰাইজৰ হৈ আজি এই দিনটোত মই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক ধন্যবাদ, কৃতজ্ঞতা, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছো। আৰু বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সমাধিক আমি ৰাজ্যিক সমাধি পৰ্যায়লৈ উন্নত কৰাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছো। তেখেতৰ সমাধিস্থলীক আমি এক সুন্দৰ আৰু ৰাজ্যিক পৰ্যায়ৰ এক পৰ্যায়লৈ আমি লৈ গৈ আৰু তেখেতৰ জন্ম দিৱসটো ৰাজ্যিক পৰ্যায়ত ৰাজ্য চৰকাৰে সদায় দতমাত পালন কৰাৰ বাবে তেখেতৰ সমাধিত অনুষ্ঠান হিচাপে পালন কৰাৰ বাবে ৰাজ্যৰ সাংস্কৃতিক বিভাগে কাম কৰিব। ইয়াৰ লগে লগে তেখেতৰ জন্ম দিৱসটো আমি পালন কৰি আহিছো আৰু আমি প্ৰত্যেক দিনাই ছাত্ৰ দিৱস হিচাপে পালন কৰিম। দুটা কথাৰে মই সামৰণি মাৰিম। মই এটা কথা আকৌ এবাৰ কৈছো যে যি ধৰণে সংবিধান সংশোধনীৰ প্ৰস্তাৱ আছে আৰু যি ধৰণে বৰ্তমানৰ পৰিৱেশ, সেই পৰিৱেশে এটা কথা স্পষ্ট কৰি দিয়ে যে BTRৰ নেতৃত্ব সদায় বড়োভাষী ৰাইজৰ লগত থাকিব। কাৰণ যদি 60টা সমষ্টিৰ 45টা সমষ্টি শিডিউল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভেশ্যন, তাৰমানে ইয়াৰ ৰাজনৈতিক অধিকাৰ সদায় বড়ো লোকসকলৰ মাজত থাকিব। তেওঁলোকৰ দায়িত্ব হ'ব অনাবড়ো লোকসকলক মৰমৰ চকুৰে চোৱা। তেওঁলোকৰ দায়িত্ব হ'ব তেখেতসকলকো সমাজৰ প্ৰতিটো পৰ্যায়তে আগুৱাই লৈ যোৱা। মই অসমবাসী ৰাইজৰ হৈ আমাৰ BTRত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণ আৰু কুশলৰ দায়িত্ব বড়ো জনগণৰ ওচৰত অৰ্পণ কৰিব খুজিছো। কাৰণ তেখেতসকলৰ কল্যাণৰ কথা চিন্তা কৰা অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব। কিন্তু BTRত মোৰ সীমিত ক্ষমতাৰ বাবে এই দায়িত্ব মই পালন কৰিবলৈ অসমৰ্থ। কাৰণ সংবিধানে মোক ইয়াত বহুত কাম কৰিবলৈ অধিকাৰ নিদিয়ে। মই আজিৰ এই সুন্দৰ দিনটোত মই বড়ো নেতৃত্বক অনুৰোধ কৰিম যে আপোনালোকে যাতে এইখন BTRত বাস কৰা অনাবড়ো লোকসকলৰ সাংস্কৃতিক, শৈক্ষিক, ৰাজনৈতিক অধিকাৰক সুৰক্ষিত কৰে। আমাৰ বড়োলেণ্ড অঞ্চলত বাস কৰা অসমীয়া ভাষী লোক, কোচ ৰাজবংশী লোক, শৰণীয়া, কছাৰী, ৰাভা, এই বিভিন্ন লোকে তেওঁলোকে বিভিন্ন সমস্যাৰ আজি সন্মুখীন হৈ আছে আৰু তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাত
নেতৃত্ব লোৱাৰ দায়িত্ব আমাৰ বড়ো নেতৃত্ব। বড়োলেণ্ডত বাস কৰা সংখ্যালঘু জনতাই এতিয়াও নিৰাপত্তাৰ অভাৱ কৰবাত অনুভৱ কৰে। তেওঁলোকৰ নিৰাপত্তাৰ অভাৱ দূৰ কৰাটো বড়ো নেতৃত্বৰ দায়িত্ব। ইয়াত মই ৰাজনীতি কৰিব খোজা নাই। মই আজিৰ এই দিনটোত সুন্দৰ দিনটোত বড়ো নেতৃত্বক বড়োলেণ্ডত বাস কৰা অনাবড়ো লোকসকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ আহ্বান জনাম। বহুতখিনি কাম হাতত লোৱা হৈছে আৰু যাতে তেওঁলোকে কামত অগ্ৰসৰ হয়, কাৰণ মই বড়োলেণ্ডৰ এক সোণোৱালী ভৱিষ্যত মই দেখা পাওঁ। মই দেখা পাওঁ যে আমাৰ ইয়াত বাস কৰা আদিবাসী লোকসকল, আমাৰ ইয়াত বাস কৰা কোচ ৰাজবংশী লোকসকল, আমাৰ ইয়াত বাস কৰা শৰণীয়া কছাৰী, মদাহী, ৰাভা, বিভিন্ন সৰু সৰু জাতিসত্তা অসমীয়া ভাষী লোকসকল আৰু তাৰ লগত সংখ্যালঘু লোকসকল, এই গোটেই লোকসকলৰ লগত যদি বড়ো নেতৃত্বই একেলগে কাম কৰে, বড়োলেণ্ড অসমৰ নহয় ভাৰতৰ ভিতৰতে আটাইতকৈ বিকশিত অঞ্চলত ৰূপান্তৰ হ'ব। ঠিক তেনেদৰে মই কাৰ্বি আলং আৰু ডিমা হাছাও জিলাতো কাৰ্বি ৰাইজ আৰু ডিমাছা ৰাইজক অডিমাছা আৰু অনা কাৰ্বি লোকসকলৰ ৰাজনৈতিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক অধিকাৰ সুৰক্ষিত কৰাৰ কাৰণে আহ্বান জনাম। কাৰণ সংবিধানৰ 125তম সংশোধনে কাৰ্বি আলঙতো আৰু ডিমা হাছাওতো সদায়ৰ বাবে জনজাতীয় লোকসকলৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰিব। 60টা সিটৰ তাতো 45টা সিট শিডিউল ট্ৰাইবৰ বাবে ৰিজাৰ্ভেশ্যন হ'ব। তাৰমানে কাৰ্বি, ডিমাছা আৰু আমাৰ বড়োলেণ্ডত কেতিয়াও বড়ো লোকসকল, ডিমাছা লোকসকল, কাৰ্বি লোকসকলৰ ৰাজনৈতিক যিটো শ্বেয়াৰ অফ পাৱাৰ তাক কেতিয়াও সীমিত নহয়। কেনে পৰিৱেশত আজি কোনোবাই যদি কয় হিমন্ত বিশ্ব শৰ্মা সদায় কাৰণে মুখ্যমন্ত্ৰী হৈ থাকিব, সি তৃপ্তিৰ কথা নহয়। সি মানুহক দায়িত্বৰ আভাস দিয়ে যে তুমি যিহেতু দীৰ্ঘকালীন মুখ্যমন্ত্ৰী হবা, গতিকে তুমি বেছিকৈ দায়িত্ব ল'ব লাগিব। আমি ব্যক্তিৰ কথা কোৱা নাই। বহুদিনলৈ বড়োলেণ্ডত বড়ো, কাৰ্বি আলঙত কাৰ্বি, ডিমা হাছাওত ডিমাছা লোকসকলে শাসনতন্ত্ৰ পৰিচালনা কৰিব। এনে এক মুহূৰ্তত সেই জিলাৰ সেই কাউন্সিলৰ অনাবড়ো, অনা ডিমাছা, অনা কাৰ্বি লোকসকলৰ সুৰক্ষা আৰু বিকাশৰ চিন্তা কৰাটো তেখেতসকলৰ দায়িত্ব হ'ব। আৰু মই ভাবো এনেধৰণে কাম কৰিলে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন সাকাৰ হ'ব। পুনৰ এবাৰ মই অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছো। আপোনালোকে পৰিৱৰ্তন চাওক। আজি অসমীয়া ভাষাত ধ্ৰুপদী হ'ল। বিশ্বজিৎ দৈমাৰী এজন বড়ো ভাষাৰ লোক। তেখেতে আজি অসমীয়া ভাষাক প্ৰশংসা কৰি যিখিনি কথা ক'লে, অহাকালি গুৱাহাটীত কৈও শেষ কৰিব পাৰিলেহেঁতেন। কিন্তু আজি বড়ো আৰু অসমীয়াৰ মাজত পাৰ্থক্যটো মনৰ পৰা আঁতৰি যোৱাৰ বাবে বিশ্বজিৎ দৈমাৰীয়ে কোকৰাঝাৰত অধ্যক্ষৰ আসনত বহি অসমীয়া ভাষাৰ 1500 বছৰৰ ইতিহাসৰ কথা ক'ব পাৰিছে। ইউ কেন ইমাজিন। আৰু বিশ্বজিৎ দৈমাৰী কোন? বড়োলেণ্ড আন্দোলনৰ আটাইতকৈ শীৰ্ষ পৰ্যায়ৰ নেতাসকলৰ মাজত তেখেত এজন। যেতিয়া পঢ়ি গৈছে, মই অস্বস্তিত পৰি আছো। মোৰ লগত যদি মোবাইল থাকিলেহেঁতেন মই বিশ্বজিৎ দৈমাৰীক ক'লোহেঁতেন এইখিনি কথা ইয়াত নকৈ গুৱাহাটীত ক'লেও হ'ব। কিন্তু তেওঁ সহজভাৱে কৈ আছে, কাৰণ তেওঁলোকে মূৰৰ পৰা এইটো বাদ দি দিছে। কাৰণ তেখেতসকলে জানে যে এতিয়া প্ৰতিজন অসমীয়াই বড়ো ভাষাৰ উন্নতি বিচাৰে। এতিয়া প্ৰতিজন অসমীয়াই বড়ো জাতিৰ কল্যাণৰ কথা চিন্তা কৰে। অসমীয়া বড়োৰ সংঘাত এতিয়া পুৰণা হ'ল। এতিয়া অসমীয়াই উগ্ৰ জাতীয়তাবাদক বিশ্বাস নকৰে আৰু অসমীয়াই বড়ো লোকসকলক একেলগে লগত লৈ কাম কৰাৰ আমি মহান অসম, বৰ অসম নিৰ্মাণৰ পোষকতা কৰোঁ। বিশ্বজিৎ দৈমাৰীক মই ধন্যবাদ জনাম। তেওঁ আজি অজস্ৰ সাহসৰ পৰিচয় দিছে। অখিল গগৈ ডাঙৰীয়া, আপুনি কৈ থাকোঁতে ইউ কুড নট চি দ্য ইমপ্লিকেশ্যন। আপোনালোকে এইবিলাক কথা বুজিব নোৱাৰে অসমত যিমান ডাঙৰ ডাঙৰ পৰিঘটনা ঘটি গৈ আছে। কাৰণ আমি এতিয়াও কাৰোবাৰ পৰিয়াল, কাৰোবাৰ কিবা টানা টানি কৰি ৰাজনীতি কৰাৰ কামতে আমি ব্যস্ত হৈ আছো। কাৰণ আমাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা, চন্দ্ৰমোহন পাটোৱাৰীতকৈ আমাৰ ঘৈণীয়েকবিলাক বেছি ইম্পৰ্টেণ্ট। কাৰণ আমি সিমান সীমিত দি আমি আগবাঢ়ি গৈ আছো। আৰু তাৰ ফলত এনে ডাঙৰ পৰিঘটনাবিলাক লোকচক্ষুৰ পৰা আঁতৰি গৈ আছে। আমি মৰণশীল, কিন্তু বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাৰ গৰিমা
বৰ্ণনা কৰি আজি যিখিনি কথা কৈ গ'ল, দিছ বিকাম এ পাৰ্ট অফ ৰেকৰ্ড অফ দ্য আছাম এছেম্বলি। মই বিশ্বজিৎ দৈমাৰীক অন্তৰৰ পৰা অভিনন্দন জনাম, আৰু এইকাৰণে জনাম, যদি এইখন আসনত চন্দ্ৰমোহন পাটোৱাৰী বহি থাকিলেহেঁতেন মই নকলোহেঁতেন। বিশ্বজিৎ দৈমাৰী আপচুৰ এজন উচ্চ শাৰীৰ নেতা আছিল, আৰু সহজভাৱে কৈ আছে, সকলোৱে অনুভৱ কৰিছে, সহজভাৱে কৈ আছে, হি হেজ ন' ফিলিংছ যে মই বড়ো, মই অসমীয়াৰ কথা কৈ আছো। দিছ ইজ হোৱাট, এইখনেই নতুন অসম আজি আমি যোৱা 3.5 বছৰত নিৰ্মাণ কৰিছো। আমি একো কৰিব পৰা নাই কাৰোবাৰ ভাষাত, কিন্তু এইখন নতুন আমি অসম নিৰ্মাণ কৰিছো, যিখন অসমৰ কল্পনাও আজিৰ পৰা 4 বছৰ আগত কোনেও কৰিব পৰা নাছিল। আৰু একে ব্যৱস্থা মিচিং অঞ্চলত গ'লে মিচিং ৰাইজৰ মাজত এনেকুৱাই মৰম পাব, তিৱা অঞ্চলত গ'লে তিৱা ৰাইজৰ মাজত এনেকুৱা মৰম পাব, ৰাভা অঞ্চলত গ'লে ৰাভা ৰাইজৰ মাজত এনেকুৱাই মৰম পাব। এই ধৰণৰ সোণোৱাল কছাৰী গাঁৱত গ'লে একেধৰণে মৰম পাব। জনজাতীয় লোকসকলৰ মাজত আজি আস্থা আৰু বিশ্বাসৰ নতুন পৰিৱেশ এটা আৰম্ভ হৈছে। মই আশা কৰিম আমি সাৱধানতাৰে, সতৰ্কতাৰে কাৰ্বি পাহাৰ, ডিমাচা পাহাৰ আৰু বড়োলেণ্ডৰ বিকাশৰ বাবে আকৌ এবাৰ নিজক সমৰ্পণ কৰিম। বড়োলেণ্ডৰ ৰাস্তা ঘাট উন্নয়নৰ বাবে যোৱা 2 বছৰত মই 500, 1000 কোটি টকা দিছিলো। আজি আকৌ এবাৰ 500 কোটি টকাৰ নতুন পেকেজ এটা মই বিধানসভাৰ মজিয়াৰ পৰা ঘোষণা কৰিছো। আমাৰ বিধায়কসকলৰ লগত ইতিমধ্যে মই কথা বতৰা পাতিছো। আধা তালিকা বিধায়কসকলে দিব, আধা তালিকা বিটিআৰে দিব, আৰু সুন্দৰভাৱে আমি বড়োলেণ্ড নিৰ্মাণৰ কামত নিজক ব্ৰতী কৰিম। একেধৰণে ডিমা হাছাওৰ কাৰণে 100 কোটি টকা আৰু কাৰ্বি আলঙৰ বাবে 200 কোটি টকা আজি বিধানসভাৰ পৰাই মই ঘোষণা কৰিছো। আশা কৰো এই ঘোষণাখিনিৰ কাৰণে আমাৰ কৰবাৰ পৰা অলপ অলপ কাবাৰ কাটা যাব, কিন্তু এখন নতুন অসম নিৰ্মাণৰ কাৰণে আমি এইখিনিত আদৰণি জনাম আৰু সকলোৰে লগত একেলগে আমি কাম কৰিম। অধ্যক্ষ মহোদয়, আজিৰ দিনটো আপুনি এক নতুন ইতিহাসৰ সাক্ষী হ'ল। আপোনাক মই বহুত বহুত ধন্যবাদ জনাইছো। আকৌ এবাৰ ৰিপিটেশ্যন কৰিছো, যিখন স্থানত অসমৰ মুখ্যমন্ত্ৰী আহিব পৰা নাছিল, সেইখন স্থানত আজি আপুনি অসম বিধানসভা লৈ আহিছে। ই সাধাৰণ পৰিঘটনা নহয়। কোকৰাঝাৰত বহু দিন আছিল, আজি UDFৰ নেতাসকল কোকৰাঝাৰত আহি বিধানসভা কৰিছে। সেই দিনটোলৈকে মনত পেলক, কোকৰাঝাৰ আৰু ওদালগুৰিৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিৱেশ। কোকৰাঝাৰত যে কেতিয়াবা আপোনালোকে এনেকে দিনত আহিব পাৰিব, তাক সেই দিনটোত হয়তো বহুতে কল্পনাও কৰা নাছিল। কিন্তু আজি অকল আমি অহাই নহয়, ইয়াতে বহি আমি আলোচনাত ভাগ লৈছো। এই নতুন অসমখন চিৰস্থায়ী হওক, এই নতুন অসমখন কীৰ্তিমান হওক, এই নতুন অসমৰ আভা আৰু শোভাই সমগ্ৰ বিশ্বক জিলিকাই তোলক। আজিৰ এই দিনটোত পৰম পিতাৰ ওচৰত তাকে কামনা কৰিছো। প্ৰত্যেকজন মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ এটা হাই পইণ্ট থাকে। মুখ্যমন্ত্ৰীসকলক সোধে আপোনাৰ কাৰ্যকালৰ আটাইতকৈ সফল কি? কোনোবাই ক'ব মই এইমছ আনিছো, কোনোবাই ক'ব মই ব্ৰহ্মপুত্ৰৰ ব্ৰিজ আনিছো, কোনোবাই ক'ব মই কোভিড কৰিছো। মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ আটাইতকৈ উল্লেখযোগ্য গৌৰৱময় দিন হৈ থাকিব কোকৰাঝাৰত অসম বিধানসভাৰ অধিৱেশন। দিছ ইজ দ্য হাই পইণ্ট অফ মাই কেৰিয়াৰ। অসম মাতৃক মই ইয়াতকৈ আৰু কি ডাঙৰ উভতাই দিব পাৰো মই নাজানো, কিন্তু দিছ ইজ দ্য বেষ্ট ট্ৰিবিউট যে অসমত দীৰ্ঘকালীন ধৰি ৰাজনীতি কৰিছিলো, অসমৰ মানুহৰ মাজত থাকি ৰাজনীতি কৰি অসমৰ মুখ্যমন্ত্ৰীৰ আসন মই সলনি কৰিবলৈ সক্ষম হৈছিলো। যেতিয়া মোক কোনোবাই মৃত্যুৰ পিছত ভগৱানে সুধিব হোৱাট ইউ হেভ ৰিটাৰ্ণ বেক টু আছাম, এখন একত্ৰিত অখণ্ডিত অসমক আজি মই কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন পাতি নতুন প্ৰজন্মৰ বাবে, আহিবলগীয়া প্ৰজন্মৰ বাবে আমি উপহাৰ হিচাপে থৈ গলো। ইয়াক সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ, ইয়াক সংবৰ্ধন কৰাৰ দায়িত্ব আমাৰ। ইয়াক আমি বড়ো, কাৰ্বি, ডিমাচা লোকসকলক মৰম, চেনেহ, সন্মানৰ দৃষ্টিৰে আৰু তাৰ লগত 3খন কাউন্সিলত বাস কৰা অনা বড়ো, অনা কাৰ্বি, অনা ডিমাচা লোকসকলৰ অধিকাৰক সুৰক্ষিত কৰি আমি এই 3খন কাউন্সিলকে আগুৱাই লৈ যাম। এখন নতুন অসম নিৰ্মাণ কৰিম, এখন বিশাল অসম নিৰ্মাণ কৰিম। তাকে সংকল্প লৈ পুনৰ এবাৰ বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক শ্ৰদ্ধাঞ্জলি জনাই অধ্যক্ষ মহোদয় আপোনাক ধন্যবাদ জনাই মই মোৰ বক্তব্য সামৰণি মাৰিছো।